তোমাৰ উন্নতিত যিয়ে তোমাক হিংসা কৰে ভালদৰে নিৰীক্ষণ কৰিলে দেখিবা সেইবোৰৰ বেছিভাগেই তোমাৰ চিনাকি মুখ। সময়ৰ সোঁতত মানুহৰ সম্পৰ্কবোৰ এতিয়া আন্তৰিকতাপূৰ্ণ হৈ থকা নাই, ব্যৱসায়িক ভিত্তিক হৈ উঠিছে। এতিয়া মানুহে তেওঁৰ লগতহে সম্পৰ্ক বজাই ৰাখে, যাৰ সৈতে সম্পৰ্কত থাকিলে লাভ হোৱাটো নিশ্চিত। সমস্যাত জুৰুলি জুপুৰি হৈ থাকিলেও নিজক দুৰ্বল কৰি নেপেৰাব। ধৈৰ্য ধৰিব, এই পৃথিৱীত একো বস্তু স্থায়ী নহয়। একেদৰে সমস্যাবোৰেও এদিন শেষ হয়। স্বামীৰ সৈতে কাজিয়া হলে স্ত্ৰীয়ে গোপনে অনুভৱ কৰে যে তেওঁৰ সৈতে আৰু সংসাৰ কৰা নহব। কিন্তু যেতিয়া মগজু শীতল হয় তেতিয়া এজনে আনজনৰ অবিহনে জীয়াই থকাটো অসম্ভৱ হৈ উঠে। শৃংখলা দেখিবলৈ পোৱা যায় পৰুৱাৰ মাজত, বিশ্বাসযোগ্যতা দেখিবলৈ পোৱা যায় কুকুৰৰ মাজত, সমতা দেখিবলৈ পোৱা যায় মৌমাখিৰ মাজত। আনকি যিমানবোৰ বেয়া গুণ আছে সেইবোৰ মানুহৰ মাজতহে দেখিবলৈ পোৱা যায়, যেনে লোভ, হিংসা, ক্ৰোধ, অহংকাৰ আদি। কাৰো ভাল পোৱাত সম্পূৰ্ণকৈ ডুব নাযাব, অন্যথা নিজে কষ্ট পোৱাটো নিশ্চিত। যেনেদৰে চাহ কাপত বিস্কুট এখন সম্পূৰ্ণকৈ ডুবাই খাব বিচাৰিলে ভাঙি যায়। ভাল পোৱাবোৰ এনেকুৱা হ'ব লাগে, ৰাগ খং কৰিবলৈ যেনেদৰে পলম নহয় একেদৰে ৰাগ খং ভাঙিবলৈও কেতিয়াও পলম হ'ব নালাগে। ছোৱালীৰ ভৱিষ্যত জীৱনৰ সুখ টকাৰ ওপৰত নিৰ্ভৰ নকৰে, নিৰ্ভৰ কৰে আদৰ্শ স্বামী পোৱাৰ ওপৰত। পৃথিৱীৰ আটাইতকৈ কোমল বস্তুটো হ'ল মানুহৰ মন। ইয়াক ভাঙিবলৈ একো কঠিন বস্তুৰ প্ৰয়োজন নাই। এনে আমি চবেই ভাবো পৃথিৱীত অকলে থকাটো অসম্ভৱ। এয়ে বহুতৰ সৈতে বিশ্বাসেৰে সম্পৰ্ক গঢ়ি তোলা হয়। কিন্তু যেতিয়া বিপদৰ সময়ত কাকো কাষত পোৱা নাযায় তেতিয়াই বিশ্বাস হয় এই পৃথিৱীত অকলেই আহিছো, এদিন অকলেই যাম। মিছাতে আপোন বুলি কাৰো সৈতে সম্পৰ্ক সৃষ্টি কৰাৰ কোনো প্ৰয়োজনেই নাই। জীৱনটো তেতিয়াই সহজ হৈ উঠে যেতিয়া আনৰ ওপৰত আশা ভৰসা কৰিবলৈ সম্পূৰ্ণ এৰি দিয়া হয় আৰু নিজৰ ওপৰত আত্মবিশ্বাস বেছি হয়। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ভাল পালে লাইক এটা কৰি দিব আৰু এতিয়ালৈ যদি আমাৰ পৰিয়ালৰ সদস্য হোৱা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি আপোন হৈ লওক। সকলোৱে মিলি আমি সুখেৰে আগবাঢ়ো বলক। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।